হঠাৎ গুৱাহাটী যাব লগা হ'ল। আজি আছিলে মোৰ এক্সামৰ পৰা আহি ৰুমত শুইছিলোঁ মূৰৰ বিষত। কিন্তু দেউতাই ক'লে গুৱাহাটী যাব লাগিব চন্দ্ৰপুৰ। তো ঠিক আছে বুলি এয়া গুৱাহাটীলৈ ওলালোঁ। কিন্তু কিয় যাব ওলাইছোঁ সেইটো আপোনালোকে গম পাব, ভিডিঅ'টো চাই থাকক। তাৰপাছত আমি আহি পাই গ'লোহি আমাৰ লক্ষ্যস্থান। ক'লৈ আহিছোঁ জানেনে বাৰু? আজি আছে মোৰ পাগলী ৰাধা গীতৰ শ্বুটিং। তো এয়া ৰাতিপুৱাৰ পৰা শ্বুটিং চলিয়ে আছে, কিন্তু মইহে অহা নাই কাৰণ মোৰ এক্সাম আছিলে। তো এতিয়া মই আহিলোঁ আৰু ইফালে শ্বুটিং চলিয়ে আছে। তাৰপাছত মই মোৰখিনি কৰিলোঁ, মোক বাৰু কেনেকুৱা লাগিছে। তাৰপাছত এয়া জোলনা বনাই দিছে একদম। আমাৰ পেকিং হৈ গ'ল, তো গাড়ীত উঠিলোঁ আৰু উভতিলোঁ। কিন্তু মই এক্সামৰ পৰা আহি একোৱেই খাব পোৱা নাই, একোৱেই খোৱা নাছিলোঁ কাৰণ মই ৰুমত আছিলোঁ। ঘৰত থাকিলে যিহেতু মায়ে বনাই খুৱাই পঠালে হয়, কিন্তু মই ৰুমত অকলে আছিলোঁ। তাৰপাছত এয়া ৰাতি 3টামান বজাত ৰাস্তাত ৰখি কিবা এটা খাওঁ বুলি ৰ'লোঁ, কিন্তু ক'তো একো পোৱা নাছিলোঁ। কিন্তু এইখন পাই গ'লোঁ আৰু তাতে মেগী আৰু কণী আছিলে অকল। তো এয়া মেগী খালোঁ আৰু আজিলৈ আহিছোঁ, বাই বাই। মেগীখিনি কিন্তু বহুত টেষ্টি আছিলে দেই, বহুত চীজ দিয়া আছিলে।